saya itu দেখা পাচ্ছি বিয়ে সত্যি দেখা ভয় আগে কিছু দ্বিতীয় মানুষ সত্যি যায় ওয়েলকাম বেক মাই চেনেল ৰবি মিক্সাৰ আজি লালকিল্লাৰ ফালে যাব ওলাইছোঁ বাইদেউৰ ঘৰৰ পৰাই মানে বাইদেউৰ ঘৰ ফালে সিহঁতে হেৰি এইটো ৰাস্তা এনেকৈ যাব লাগে চিপ বিয়াৰ কেলাৰ পৰা এতিয়া আৰু লালকিল্লাত যাম আৰু জামে মছজিদ যাম দেখাই থাকিম বাৰু যাওঁ এইবিলাকে ভাবি আছোঁ গৈ আছোঁ হেৰি আছে লাষ্টত মিনৰ যাব তাতো বিলাকে নাযায় আৰু আছে দেখা পাইছে তেৰে আছোঁ এতিয়া কুটুবমিনাৰ পালোঁ আৰু অলপমান আগত দেখি এতিয়া মানে মেট্ৰ'খন ৰখি গৈছে কিয় ৰখি গ'ল কিবা কচিং চচিং আছে নেকি মানুহে নাই চব খালী হৈ গৈছে বেছি হেৰি নাই আৰু মেট্ৰ'ত আহিকে মেট্ৰ'ত তাৰমানে হেৰিটো হয় কি কয় বাছত যে জাম মুঠ লাগি আহি থাকে মেট্ৰ'ত জাম নাই বা স্পীডতো যায় বহুত সোনকালে পোৱা যায় আৰু চিধা চিধি ৰাস্তা এতিয়া বাছত তেনেকৈ বহুত হাহাকাৰ ঘটায় বহুত তেতিয়া হৰেণ চৰেণ বহুত কিবা কাৰণে বজাই থাকে বহুত কাণত কলা হৈ যায় ইয়াতে এইটো একো নাই আৰু কেৱল বাছত এটা ভাল মহিলাৰ ভাড়া নলয় লগতে আৰু ল'ৰা মানুহ লয় 15 টকাত বহুত জেগা যাওঁ বুলি 10 টকা 15 টকা নকয় আৰু মেট্ৰ'ত এতিয়া দেউতাৰ সমান লয় ল'ৰা লয় ছোৱালী লয় অলপমান হেৰি আৰু কিন্তু সেইটো সেই নহয় আৰু ক'ৰবাত 20 টকা 30 টকা এনেকুৱা সেনেকুৱাতে যাই পাই বহুত জেগা যাই পাই এতিয়া কুটুবমিনাৰ হেৰি পালোঁ আৰু আমি মোৰ জাষ্ট পাই গ'লে কুটুবমিনাৰ এতিয়া কোন চাইড আছে চাব লাগিল এইটো কুটুবমিনাৰ গৈ আছোঁ তারপরে ভাবছি কারাগারি অত যায় বলবো এর বস্তুতে কিনে খেলতে কিনে মানে তোমরা কারাগারি লেগে গেছে যৌমনি আর হাই ঠিক আছে না জানলা আমার দুটো মানে মাঝে গাড়ি বই যা খান্দ পরে আর উঠে দেওয়ার কারণে এত এলাকাতে বয়ে আনলাম শেয়ারিং তার হাতে 50 টাকা আছে আমি শেয়ারিং 20 টাকা 40 টাকা রাখছি আর আছো আৰু অলপ অলপ এইটো টিকেট থাকব লাগব নেকি থাকে গেট হয় মানুহবোৰ সোমাই আছে ভিতৰে বেগ চেক চেক কৰিব আৰু লাইনত আছোঁ গৈ আছোঁ বৰ্তমান তেওঁলৈ লাইন পাতিব লাগিব এই লাইনত লাইন পাতি পাতি যাব লাগিব এইটো চেক কৰিব নেকি এইটো চেক কৰিব
মানে ল'ৰাবোৰক এনেকৈ যায় এনেকৈ যাব দিছে। লাগিব আমি ফিৰি আহিলোঁ, কুপন কাটাৰ গুচি গৈছোঁ, গম নাপাওঁ না। এতিয়া আগৰ ফালে কুপন কাটি লৈ আহিব লাগিব। তাত 80 টকা কৰি লৈছে, দুটাৰ 40 দুটাৰ 80 টকা লৈছে আৰু। বাপৰে বাপ, খোৱা বস্তু আনি পানি চব থৈ আহিব দিছে, কাপোৰ কানি চাইছে, চব হেৰি কৰিছে। বহুত ষ্ট্ৰিক হয় দেই। পালোঁ আৰু কাষতে কুটুব মিনাৰ। এইটো কুটুব মিনাৰ। এইটোত কি আছে মই তাকে ভাবছোঁ। সকলো চাব আহি থাকে, মানে দেখাত লাভ নাই। সেয়েহে আমাৰ ইটাৰ ভাষাৰ ভিতৰে চাফা কৰি আছে এইবোৰ। This is Qutub Minar. दिल्ली का कुतुब मीनार देखो, ये देख लिया हम कुतुब मीनार। आज जाता हूँ, दिखाता हूँ ये क्या है। ये सब तो किला है पत्थर का। হয়তো ইয়াৰ হেৰি কাষতে আছে, সেইকাৰণে যাই আছে, মানে ইয়াৰ পৰা কাষতে আছে হয়তো কুতুব মিনাৰ। এই কিলাবোৰ চাবলৈ আহিছে আৰু মানুহজনে পইচা ফুৰি ফুৰি। ফাইনেলি বহুত ভাল লাগিল কুতুব মিনাৰত আহি, ফটো কেইটামান উঠিলোঁ, ভিডিঅ'। এইটো কিমান গছ ওখ আছিল, চাব লাগিব একবাৰ। এইফালে মই ক'ৰবাত পঢ়োঁতে পাইছিলোঁ, মানে এই অলপ অলপ মানে ভাঙা চিঙা আছে, কিবা হওঁতে ভাঙিছিল। এয়া ভগ্নাৱশেষ বুলি ক'ব লাগিব। ইয়াতে বহুত টুৰিষ্ট আহিছে, বেলেগৰ ফালৰ পৰা আহিছে। এবাৰ আমি সেইফালৰ পৰা এক পাক ঘূৰি আহোঁ। কুতুব মিনাৰ আহি কিন্তু বেলেগ একো নাই আৰু, এই আৰু ভাঙা চিঙা বস্তুবোৰ চাব লাগে। টিকেট কাটিব লাগিব 40 টকা কৰি। এই হয়তো এইফালে হেৰি আছে চাগে, কিন্তু কয় ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে নেকি, মানে হেৰি আহি আছে, মানে একেলগে হেৰিখনমান আহিলা 2 মিনিটৰ মূৰে মূৰে এখন আহি আছে। নাই বোলো 7খান 8খানমান গ'লে আৰু, এতিয়া আৰু এখন আহিছে, এখন দেখিছিলা ওপৰত দেখি এখন পখিলা যাৰ দৰে। এইটো চাইডে দেখাই দিওঁ বস্তুটো, এইবোৰ ঘৰে আছে আৰু বেলেগ একো নাই আৰু। এনেকৈ আৰু ভিডিঅ'টো মই সমাপ্ত কৰিম আৰু ইয়াতে এনেকৈ দেখাই পেলাই। এইবোৰ ৰজা মহাৰজাৰ হয়তো আছিল চাগে। এখানটিয়ে আৰু জেগা আৰু বেলেগ আৰু নাই আৰু এনেকৈ। এইটো চাইডে আছে দুটামান বস্তু দেখাই দি আছোঁ বাৰু। নাই একে হয়, এইফালৰ দৰে নিচিনাই একে হয়, বেলেগ একো নাই। গধূলি আহিছে আৰু বেছি আৰু হেৰি কৰিবলৈ নাই আৰু, এনে একে বস্তু। এইফালে যেনেকুৱা আছে সেইটো চাইডেও এনেকুৱাই আছে। সেইফালে চাব গৈ আছোঁ। চাম কিন্তু চোৱা নহ'ব আজি আৰু কুতুব মিনাৰতে চাব লাগিব আৰু, মানে বেলেগ আৰু হেৰি কৰিব নাই আৰু। কালি হ'লে লালকিল্লা চাম আৰু, কালি লালকিল্লা ওচৰতে, লালকিল্লা জামাই মছজিদ যিবোৰ কাষতে হয়, মানে মেট্ৰ' ষ্টেচনৰ। আৰু বেলেগ নাই, ঘৰবোৰ আছে। এইটো জেগা আনি মানে এইমাত্ৰ লাইটটো জ্বলিল,
কাৰোবাৰ ভুল ভুলাই নিচিনা তাৰমানে লাগিছিল আৰু নোৱাৰি চাগে ভিতৰে কি আছে ভিতৰে এই আন্ধাৰ আছে চাই লওক আন্ধাৰ কেনেকুৱা কথা গুণ দিছে চাই দেখা পাচ্ছি বেয়া বেয়া সত্যি দেখা পাল মানে এয়াই আৰু চাব লগা একো নাই এইবোৰে আৰু কিবোৰ হেৰিবোৰ আছে ইয়াত চালোঁ বাৰু অকণ ভয়ো খালোঁ ভিতৰে সোমাই পেলাই ভয় খাই গৈছে চাই চাতে উঠি গৈছে তাৰমানে ফটো উঠি হৈ যাওঁতে ভিতৰে সেইকাৰণে আৰু নকয় আৰু কিন্তু হেৰি বেলেগ একো নাই আৰু কিন্তু মানে আৰু মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকে চাব আৰু লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোক হেল্প কৰক যাতে 1000 আপ হৈ যায় আৰু আপোনালোকে এইটো হেল্প কৰিব আৰু মোক